hello guys, good morning and welcome back to my YouTube channel. तो आज এটা আকৌ নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো ভিডিওটো শেষলৈ চাব and like, comment and subscribe কৰিব। যদি মোৰ চেনেলটোত আপোনালোকে নতুন হয় and then subscribe কৰি দিব প্লিজ। তো ভিডিওটো শেষলৈ চাব। আজি ভিডিও বেছি একো নাই, মানে দিনটো মই কি কৰোঁ কি নকৰোঁ তো সব দেখুৱাম। তো ভিডিওলৈ শেষলৈ চাই দিবা। তো ভাতকেইটা খাই লওঁ। ধুনীয়াকৈ ভাত দি ধৰিছে নাৰে ভাত খাব ভাত। তো ভাতকেইটা খাই লওঁ আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। চাই থাকিবা। কি কৰি আছ দুইজনী? তো ভাত খাই গ'ল। তো অলপ এতিয়া ওলাই যাওঁ। ওলাই মানে ওচৰতে নাপাওঁ। তো গাইজ আকৌ এতিয়া টাউন যাব লগা হ'ল, কাৰণ এই বস্তু কেইটামান আনিব লাগে ঘৰৰ। তো বস্তুকেইটা লৈ আহিলোঁ, মানে ভিডিঅ' কৰা নহ'ব কাৰণ মই অকলে যাম নহয়। তো মোৰ কাৰণতে ডাইৰেক্ট লগ তো টি চাৰ্ট এটা কিনিব লাগে। তো কিনিলোঁ। বিয়া এখন আছে বোলে ভাল চাই। তো গাইজ এতিয়া বস্তু কিনা হৈ গ'ল। তো এতিয়া ঘৰলৈ গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈ চাব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে ধুনীয়াকৈ কমেণ্ট এটা কৰি দিবা। মই ৰাস্তাটো বহুত বেয়া, তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা অলপ। তো আকাশৰ ভিউটো অলপ মজা লাগিছে, মানে আমাৰ এইটো ৰাস্তা ন, চবফালে ইটো চাইডেও ধান ইটো চাইডেও ধান, চবফালে ধান খেতি কৰা হৈছে ন, মজা লাগে। ভিউটো মজা লাগে মানে আহি এইটো ৰাস্তা হয়। তো ৰাস্তাটো অলপ বেয়া হৈছে, বহুত দিন হ'লতো বনোৱা, তো অলপ বেয়া হৈছে। তো ঘৰ গৈ ডাইৰেক্ট লগ পাই আছোঁ আপোনালোকক দেই। তো এতিয়া ভিউ তো এইটো হৈছে আমাৰ লক্ষী মন্দিৰ। তো লক্ষী পূজা আহি আছে ন, তো পেণ্ডেল দি আছে লক্ষী পূজা। দেখুৱাম ভিডিঅ' বনাই লক্ষী পূজা। তো কিবা যদি ভিডিঅ'ত বনোৱাত মোৰ ভুল হয় ন, তো ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব। তো মই ভাল কৰিব অলপ চেষ্টা কৰিম। তো অলপ শিকাই দিব আপোনালোকে যদি ভুল হৈ যায়। তো ঘৰ পালোঁ। পালোঁ তো অলপ পোৱালিবিলাকে খেলি আছে তাতে অলপ পূজাৰ দিনাখন কি কিনিলি ক? কি খালি ম'ম' খালং, আইচক্ৰীম খালং, পানী বটল খালং। তো ববহঁতৰ ঘৰৰ পৰা বস্তু টেৰাখন লৈ আহোঁ, মানে পিঠা বনাব লাগিব। বব ক'ত গ'ল বুলিবা? টেৰা পিঠা বনাম। এতিয়া পিঠা বনাম। তো মায়ে পিঠা বনাই আছে বোলো, আপোনালোকক দেখুৱাই আছোঁ পিঠা বনোৱা। তো বব আৰু মায়ে পিঠা বনাই আছে, বিহু পিঠা বনাই আছে। তো বিহুত আহিবা সকলো আমাৰ ঘৰলৈ, বিহু খাব। তো বহুত গৰম মাৰিছে ন, তো খুৰাহঁতৰ পুখুৰীত গা ধুই আহোঁ। মেচি যাব বল আমি এতিয়া গা ধুব লাগে বল।
few moments later. তো গা চা ধুই আহিলোঁ তো এতিয়া আমাৰ দোকানৰ পৰা আহোঁ তো আমাৰ দোকানৰ পৰা আহোঁ তো আমাৰ দোকানখন আপোনালোকক দেখুৱাই দিম বলক দোকান কেতিয়া ল'বি তো এইখন হৈছে আমাৰ দোকান তো অলপ ওলাইছোঁ দাদাৰ লগত তো দাদা নতুন গাড়ী শিকিছে নহয় তো অলপ ওলাই আহিলোঁ দাদাৰ লগত তো যাম এনেই অলপ আৰু ঘূৰি আহোঁ নতুনকৈ গাড়ী আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল পাইছা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা তো মোক ইনষ্টাত ফ'ল' কৰি দিবা তো আজিলৈ বাই আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বাই